নমস্কাৰ সপোন পৰিয়ালৰ তৰফৰ পৰা সপোন পৰিয়ালৰ সদস্য নৱপ্ৰজন্মৰ কণ্ঠশিল্পী অনুপম দাসৰ এটি গীত আজি আপোনালোকৰ মাজলৈ আগুৱাই দিলোঁ। আমি এনেকুৱা ধৰণৰ আৰু নৱপ্ৰজন্মৰ কণ্ঠশিল্পী গীত আমি আপোনালোকৰ মাজলৈ আগুৱাই দিম। গতিকে আপোনালোকে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক। লগতে কওঁ যে এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক যাতে অনুপম দাসৰ আগবাঢ়ি যাবলৈ সহায় হয়। Fall